এয়াই আমাৰ ভাগ্য। প্ৰতি বছৰে বানপানী আহি ঘৰ বাৰী ভঁৰাল বুৰাই পেলোৱাৰ পাছত দুৰ্ভিক্ষময় জীৱন কটাবলগীয়া হয়। কিমান কষ্টত জীয়াই থাকিব লাগে একমাত্ৰ আমাৰ বাহিৰে কোনেও বুজিব নোৱাৰে। সঁচাই নোৱাৰে। লকডাউন হোৱাৰে পৰা সদায় সুদা ভাত খাই থাকিবলগীয়া হৈছে। মোৰ পেটটোৱে আৰু সুদা ভাত হজম কৰিব নোৱাৰা হৈছে। আই ঐ দেহি, কিমান দিন যে হ'ল মাছ মাংস খাব নোপোৱা। আৰু কেইদিনমান খাব নাপালে পাহৰিয়ে যাম মাছ মাংসৰ সোৱাদ কেনেকুৱা। এনেকুৱাকৈ বছৰ বছৰ ধৰি ভুগি থাকিব লাগিব। অথচ স্থায়ী সমাধানত কোনেও গুৰুত্ব নিদিয়ে। কাৰণ আমাৰ সমস্যা আৰু দুখবোৰেৰে এচামে নিজৰ পকেট গৰম কৰি সুখ কিনিব পাৰে। নোৱাৰে। এনেকৈ আৰু জীৱন চলিব নোৱাৰে। এইফালে গ'লেও কৰোণা, সেইফালে গ'লেও কৰোণা। যত কুটকলিৰ ঘাই এই কৰোণা। তোক বেটা এই লঘনীয়া পেটেৰে অভিশাপ দিছো। তই অহা জন্মত ব্ৰইলাৰ মুৰ্গী হৈ জন্মিব লাগিব। আৰু তোক মানুহে কাটি কাটি খাব। প্ৰতি বছৰে বানপানী অহাৰ আগে আগে মথাউৰিবোৰ বনায়। গতিকে তীব্ৰ সোঁতত অহা বানপানীয়ে মথাউৰিবোৰ নাভাঙি কি মথাউৰিক মৰম কৰিব নেকি? আৰু মথাউৰি বনাবলৈ যদি ইমানেই সৎ ইচ্ছা আছে, তেনেহ'লে বানপানী ছিজনৰ বহু আগতেই পুৰা মজবুতকৈ বনাব লাগে। ভয় হ'ব। আজি চুৰ কৰি হ'লেও মাংস খামেই। যদি সমাজৰ প্ৰতিষ্ঠিত একাংশ ব্যক্তিয়ে চুৰ কৰিব পাৰে, তেনেহ'লে পেটৰ কাৰণে সামান্য এটা মুৰ্গী কিয় চুৰ কৰি খাব নোৱাৰি? খামেই। আমাৰ পদূলিৰ সন্মুখত ৰাজীৱহঁতৰ মুৰ্গীবোৰ চৰি থাকে। তাৰে এটা ধৰি ভগাই দিম তাকে। বানপানীয়ে মথাউৰি ভাঙি হেঁপাহৰ ঘৰখন বুৰাই ভঁৰালত যি অলপ সাঁচতীয়া ধান আছিল তাকো নষ্ট কৰিলে। এতিয়া থাকিবলৈ ঠাইকণৰ কথা ভবাটো দূৰৰে কথা। এসাঁজ খোৱাৰ পাছত আকৌ এসাঁজ খোৱাৰ কথা ভাবিবলগীয়া হৈছে। এফালে চৰকাৰে বানাক্ৰান্তসকলৰ বাবে যি অলপ চলপ সাহায্য দিয়ে তাকো এচামে হৰলুকি কৰে। সুবিধাবাদী। চব সুবিধাবাদীবোৰে দুনিয়াখনত ভৰি আছে। আৰে দুইফালৰ পৰা কিয় মাৰে ভাই? মাৰে যদি একফালৰ পৰা মাৰক না। আৰে এনেকুৱানো মানুহ থাকিব পাৰেনে? বানপানী প্ৰতিৰোধৰ বাবে মথাউৰি বনোৱাৰ নামতো মাৰে, আনফালে আকৌ বানপানী অহাৰ পাছত সাহায্য দিয়াৰ নামতো মাৰে। ভৱেশ, এনেকুৱা কি জুবলাইছ তই? নাই, মুৰ্গীকেইটা লোকেল নে কয়লাৰ তাকেই চাইছো। ৰচোন ৰ, তোৰ দেখোন কৰোণা হৈছিল। তই মেডিকেলৰ পৰা কেতিয়া আহিলি? হে, মোৰ ভাল হ'ল নহয়। মেডিকেলৰ পৰা ডিছচাৰ্জ কেতিয়াবাই দিলে। এতিয়া ঘূৰি ফুৰিছোঁ বিন্দাছ। ঐ, কৰোণা হ'লে কেনেকুৱা লাগেনো? বেলেগৰ কেনেকুৱা লাগে মই নাজানো, কিন্তু মোৰ প্ৰথমে চৰ্দি হৈ কঁপি কঁপি জ্বৰ উঠিছিল। আৰু তাৰ লগতে কাহ কফ গা বিষ তামাম হৈছিল। ঐ, মেডিকেলত থাকি কেনেকুৱা লাগেনো? মেডিকেলৰ কথা আৰু নকবি বুজিছ। আৰু মেডিকেলত যাওঁ যাওঁ লাগিছে। কিয়? মেডিকেলত আমাৰ হিমন্ত ছাৰে যি ফেচিলিটি দিছে নহয় ভাই, এনেকুৱা ফেচিলিটি আজিলৈকে ঘৰতে পোৱা নাই। হয় নেকি? কি দিছেনো? চব বস্তু টাইমত দিয়ে। মাছ মাংস কণী আৰু ফল মূল চব ধুনীয়াকৈ দিয়ে বে। বাৰু হ'ব দে, থাক তই। মই GMCৰ পৰা আহোগৈ। GMCত আকৌ কিয় যাৱ? অসম চৰকাৰ তথা হিমন্ত ছাৰহঁতে আমাৰ দৰে কৰোণা ৰোগীবোৰক ইমান ধুনীয়াকৈ খুৱাই বোৱাই চিকিৎসা কৰি সুস্থ কৰি তোলাৰ পাছত আকৌ সন্মানেৰে ঘৰলৈ উভতি পঠিয়াইছে। হয় নেকি? হয়, সেয়ে প্ৰতিদান হিচাপে জনসাধাৰণৰ ভালৰ কাৰণে অসম চৰকাৰৰ আহ্বানত মই GMCত প্লাজমা দান কৰি আহোঁ। বাৰু হ'ব দে,
তোৰ লগত মই পিছত আহি কথা পাতিম হা ঠিক আছে মই যাওঁ ঘৰত আৰু কিমান খালী ভাত খাই থাকিম বাপেকে ময়ো মাছ মাংস খাবলৈ গৈ আছো আজি মূৰত তামাম পানী ঢালি ঢালি চৰ্দি লগাই লম চৰ্দি লগাৰ পাছত অলপ জ্বৰ হোৱা এক্টিং কৰিম তাৰ পাছত পৌঁছি যাম ডাইৰেক্ট মেডিকেল ৱাহ কি আইডিয়া বে মোৰ